নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ আমাৰ মহিলা আত্মসহায়ক গোটৰ যি কেইজন মহিলাৰ নাম 10,000 টকা লিষ্টত অহা নাই তেখেতসকলৰ বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিম। কাৰণ বহুতে মোলৈ মেছেজ কৰি আছে যে আমাৰ নামখিনি যে লিষ্টত অহা নাই, আমাৰ নামখিনি নাহে নেকি বা আমি 10,000 টকাটো লাভ নকৰোঁ নেকি। তো আজি আমি সম্পূৰ্ণ আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই যাব। আৰু এই ধৰণৰ দৰকাৰী খবৰখিনি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। তো বাইদেউসকল, যিকেইজনৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে যদি এতিয়াও নিজৰ নামখিনি চাব পৰা নাই, তো মোৰ আগৰ ভিডিঅ'টোত মই সম্পূৰ্ণ দি দিছোঁ, আপুনি যাই চেক কৰি লওক আৰু নিজৰ নামখিনি উলিয়াই লওক। তো আহক আজি যিকেইজনৰ নাম অহা নাই সেই বিষয়ে আলোচনা কৰোঁ। আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, কাৰণ এতিয়াও বহুতো ফৰ্ম অনলাইন হোৱাৰ বাকী আছে। অলপ কেইদিনমান ৱেইট কৰক। আৰু বহুতেই ফৰ্মখিনি ফিল আপ কৰাৰ সময়ত কিছুমান তথ্য ভুল কৰিছিল, বা আপুনি আপোনাৰ বিজনেছ ফৰ্মখন ফিল আপ কৰাৰ কিবা ভুল হৈছে নেকি, তাতো ৰিজেক্ট হ'ব পাৰে। আৰু কিছুমান গোটত এনেকুৱা হৈছে যে গোটটো প্ৰথমৰ পৰা 10জন মহিলাই চলাই আছিল, বিভিন্ন কাৰণত কেইজনমান ওলাই যোৱাত বা বিয়া হোৱাত বেলেগ ঠাইলৈ গুচি যোৱা তেখেতে এটা গোটৰ পৰা ওলাই গৈছিল আৰু বেলেগ এটা গোটত সিহঁতে সোমাবলগীয়া হৈছে। ওপৰৰ পৰাও কৈ দিয়া হৈছে যে গোটটো এতিয়া 15জনীয়া হ'ব লাগিব। তেতিয়া নতুন কিছুমান মহিলা গোটত সোমাবলগীয়া হৈছিল আৰু সিহঁতৰ ডকুমেণ্টখিনি জমা লোৱা হৈছিল, আৰু সেই ডকুমেণ্টখিনি আমাৰ গোটৰ যিটো CRC আছে তাৰ হাতত জমা দিয়া হৈছিলে। আৰু CRCও তেখেতৰ নাম আৰু কাগজখিনি লৈ ফৰ্ম ফিল আপ কৰি ব্লকত নি ৰেজিষ্টাৰ কাৰণে দি আহিছে। কিন্তু ব্লকেও তেখেতৰ নামখিনি কম্পিউটাৰাইজ কৰি আপডেট কৰি দিয়ে, কিন্তু পুৰণা নামখিনি ওপৰ মহললৈ আগৰ পৰা ৰেজিষ্টাৰ কৰি থোৱা আছে কাৰণে আগৰ নামখিনি কাটি নতুন নামখিনি আপডেট হওঁতে অলপ সময়ৰ প্ৰয়োজন হৈছে। ফলত কিছুমান গোটত এনে হৈছে যে নতুন নাম এটা দুটা আহিছে আৰু সেই পুৰণা গোটৰ মহিলা যিজন ওলাই গৈছিলে তেখেতৰ নামো তাত আহি গৈছে। তো আপোনালোকে চিন্তা নকৰিব, কাৰণ এতিয়াও বহুতো ফৰ্ম আপডেট হোৱাৰ বাকী আছে। নাহিলেও চিন্তা নকৰিব, কাৰণ মামাই ইলেকশ্যনৰ সময়ত কৈ থৈছে যে আমি এইবাৰ 10,000 টকাকৈ দিম আৰু অহা বছৰ আমি 25,000 টকাকৈ দিম বুলি কৈ থৈছে। তো এইবাৰ যদি কোনো কাৰণত আপোনালোকৰ নামটো অহা নাই, তেন্তে অহা বছৰ আকৌ আপুনি 25,000 টকাটো পাবই নিশ্চয়। বাইদেউসকল, এটা কাম আপোনালোকে চেক কৰিব যে আপুনি যদি এটা গোটৰ পৰা আন এটা গোটলৈ যাব লগা হৈছে, তো আপুনি প্লিজ আগৰ গোটটো এবাৰ চেক কৰি ল'ব। কাৰণ এনেধৰণো হৈছে যে আপুনি আগৰ যিটো গোটত আছিলে সেইটো গোটত আপোনাৰ নামটো আহি গৈছে, কিন্তু পিছত আপুনি যিটো গোটত আহি সোমাইছে সেইটো গোটত আপোনাৰ নামটো অহা নাই। তো আগৰ গোটটো আপুনি এবাৰ চেক কৰি ল'ব। আৰু যদি আপোনাৰ নামটো তেতিয়াও নাহে, তো তেনেহ'লে আপুনি CRCৰ লগত হ'লেও যোগাযোগ কৰিব পাৰে, বা দৰকাৰ হ'লে আপুনি ব্লকতো যাব, গৈ পেলাই আপোনাৰ ফৰ্ম বা আপোনাৰ নামটো আপুনি তাত চেক কৰিব, বা CRCৰ লগত কথা পাতি আপুনি সুধিব যে আপোনাৰ নামটো কিয় অহা নাই বা কি প্ৰব্লেম হৈছে নেকি। তো আশা কৰোঁ আপুনি সম্পূৰ্ণ বুজি পাইছে, আৰু লগ পাম এই ধৰণৰ দৰকাৰী আৰু নেক্সট আপডেট লৈ। তো ভাল থাকক, সুস্থ থাকক, ধন্যবাদ।